हेलो फ्रेंड्स आशा करूँ সকলোৱে ভালে আছে আৰু মই ভালে আছো। তো फ्रेंड्स আপোনাৰ হাতত যদি এন্ড্ৰইড ফোন থাকে তেনেহলে আপুনি জানিব যে আপোনাৰ 15 GB মেমৰি এক্সট্ৰা আছে। তো फ्रेंड्स আপুনি সেই এক্সট্ৰা মেমৰিটো যিকোনো ধৰণৰ ভিডিও ফটো ডকুমেন্টসমূহ বা আপোনাৰ কন্টাক্ট লিষ্টসমূহ আপলোড কৰি থব পাৰে। फ्रेंड्स ইমানেই নহয়, আপুনি যদি আপোনাৰ ডিভাইসটো হেৰাই যায় তেনেহলে আপুনি যিকোনো এটা ডিভাইসৰ সহায়ত আপোনাৰ জিমেইল আইডি দি সাইন আপ কৰি আপুনি আপলোড কৰা সেই তথ্যসমূহ তাৰ পৰা সংগ্ৰহ কৰিব পাৰে। তো फ्रेंड्स ভিডিওটো আৰম্ভ কৰাৰ আগত মই আপোনালোকক এটা কথা সদায় ৰিকুৱেষ্ট কৰো। फ्रेंड्स আপুনি যদি মোৰ এই চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। फ्रेंड्स আপোনাৰ এটা সাবস্ক্ৰাইব মোৰ কাৰণে বহুত হ'ব পাৰে। তো फ्रेंड्स মিস্টেক নকৰাকৈ মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক। তো फ्रेंड्स আহক ভিডিওটো আৰম্ভ কৰো। फ्रेंड्स আপোনাৰ ফোনত যদি গুগল ড্ৰাইভ এপছটো নাই তেনেহলে আপুনি এই এপছটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লওক। তো फ्रेंड्स মোৰ মোবাইলত আগৰ পৰা আছে। তো फ्रेंड्स আহক ভিডিওটো আৰম্ভ কৰো। फ्रेंड्स আপোনাৰ ফোনত যদি গুগল ড্ৰাইভ এপ্লিকেশনটো নাই তেনেহলে আপুনি প্লে ষ্টৰৰ পৰা এপ্লিকেশনটো ডাউনলোড কৰি লওক। তো फ्रेंड्स মই এটো প্ৰথমতে ডাউনলোড কৰি লৈছিলো। তো মই গুগল ড্ৰাইভ ওপেন কৰিছো। फ्रेंड्स আপুনি গুগল ড্ৰাইভ ওপেন কৰাৰ লগে লগে সেম তেনেকুৱা নাহিব পাৰে। फ्रेंड्स আপুনি এটো 3 ডটত ক্লিক কৰি লব। फ्रेंड्स আপুনি এইটো 3 ডটত ক্লিক কৰিব। সিম্পলি মই ক্লিক কৰিছো। তো এটো চাওক যে মই মোৰ জিমেইল আইডি দি ইয়াত সাইন আপ কৰি ৰাখিছো। फ्रेंड्स আপুনি আপোনাৰ জিমেইল আইডি দি ইয়াত সাইন আপ কৰি লওক। फ्रेंड्स এটা কথা আপুনি সদায় মনত ৰাখিব যে আপুনি যেটো জিমেইল আইডি দি ইয়াত সাইন আপ কৰিছে আপুনি হেতু জিমেইলৰ পাসওয়ার্ড সদায় মনত ৰাখিব। কাৰণ যদি আপুনি সেই পাসওয়ার্ডটো পাহৰি যায় তেনেহলে আপোনাৰ ডিভাইসটো হেৰাই গলেও আপুনি যিকোনো ডিভাইসৰ সহায়ত আপুনি আপলোড কৰা সেই প্ৰয়োজনীয় তথ্যসমূহ বিচাৰি নাপাব। তো फ्रेंड्स আপোনাক এটা কথা জনাই দি আছো। फ्रेंड्स সেটিংত ক্লিক কৰক। তো फ्रेंड्स ইয়াত চাওক যে ইয়াত 15 GB মেমৰি আছে। তো মোৰ 45.2 MB ইউজ হৈছে। তো फ्रेंड्स মই দেখাই আছো আপোনালোকক যে আপুনি যিকোনো ধৰণৰ ফটো ভিডিও কেনেকৈ আপলোড কৰিব। তো फ्रेंड्स মই এটো প্লাস আইকনত ক্লিক কৰিছো। তো फ्रेंड्स আপুনি যদি ফটো বা ভিডিওসমূহ কিবা এটা ফোল্ডাৰৰ ভিতৰত সময় থব বিচাৰে তেনেহলে আপুনি ইয়াত ক্লিক কৰি এটা ফোল্ডাৰ বনাই তাৰ পিছত আপুনি প্লাস আইকনত ক্লিক কৰি হেতু আপলোড কৰি দিলে আপুনি হেতু ফোল্ডাৰৰ ভিতৰত সোমাই যাব। আৰু फ्रेंड्स আপুনি যদি সিম্পলি কৈ ডাইৰেক্টলি আপুনি আপলোড কৰিব বিচাৰে তেনেহলে আপুনি ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰি আপুনি আপলোড কৰিব পাৰিব। তো মই আপোনালোকক দেখাই আছো। তো फ्रेंड्स মই গ্যালাৰীৰ পৰা মই মোৰ এটা ফটো বাছি লৈছো। তো फ्रेंड्स মই ইয়াৰ পৰা সিম্পলি এই ফটোটো বাছি লৈছো। ওকে फ्रेंड्स মই ইয়াত ক্লিক কৰিছো। ইয়াত ক্লিক নকৰিলে আপোনাৰ ফটো আপলোড নহব। তো फ्रेंड्स মোৰ ফটোটো আপলোড হৈ আছে। তো চাওক মোৰ ফটোটো আপলোড হৈ গৈছে। এটো মোৰ ফটো হয়। তো फ्रेंड्स মই মোৰ ভিডিওটো ইমানতে শেষ কৰিছো। फ्रेंड्स আপুনি এই চেনেলটোক নিজৰ চেনেল বুলি ভাবি লৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। फ्रेंड्स আশা কৰিছো ইয়াতকে ভাল ভাল ভিডিও বনাই আপোনালোকৰ সন্মুখত লৈ আনিম আৰু আপোনালোকে মোৰ ভিডিওবিলাক অতি সহজে পাই থাকিব। তো মোৰ ভিডিওটো চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।